নমস্কাৰ ছাত্ৰ ছাত্ৰী, মই ৰিংকু বৰাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ মাইণ্ড ৰিচ একাডেমি নামৰ চেনেল। আজি মই ক্লাছ 10ৰ যোৱাকালি যিটো মই ভিডিঅ' দিছিলোঁ তাত জিঅ'গ্ৰাফীৰ ইলেক্টিভ ছাবজেক্টৰ প্ৰথমটো লেচনৰ কেইটামান MCQ তোমালোকৰ লগত ডিছকাশ্যন কৰিছিলোঁ। আজি তাৰ পাছৰ কেইটা মই তোমালোকৰ আগত আগবঢ়াবলৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো সকলোকে চাবা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু তাৰ লগতে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ। আজি প্ৰথম প্ৰশ্নটো হৈছে অৰ্থাৎ 31 নম্বৰ প্ৰশ্নটো হৈছে বিস্তৃত বানপানীয়ে কি প্ৰধানকৈ পৰিবহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ অপশ্যনটো বালি আৰু বোকা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হিমবাহৰ গতি কেনেধৰণৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো ধীৰ গতি। তাৰ পাছৰ প্ৰশ্নটো হৈছে মহাদেশীয় হিমবাহ ক'ত বিস্তৃত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীণলেণ্ড আৰু আণ্টাৰ্কটিকা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে পাৰ্বত্য হিমবাহৰ প্ৰধান বৈশিষ্ট্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো দুষাৰী পৰ্বতৰ মাজত উপত্যকাৰে বৈ আহে। তাৰ পাছৰ প্ৰশ্নটো হৈছে গিৰিপথ হিমবাহ কেনেধৰণৰ ঠাইত দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো পৰ্বতৰ পাদদেশত। তাৰ পাছৰ প্ৰশ্নটো হৈছে হিমবাহ কেনেদৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে পিডমণ্ট হিমবাহ ক'ত দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো উত্তৰ আমেৰিকাৰ আলাস্কা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মৰুভূমিৰ বালি পৰিবহণৰ বাবে কোন প্ৰধান শক্তিয়ে কাৰ্য কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বতাহ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইউ আকৃতিৰ উপত্যকা কেনেকৈ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অপশ্যনটো হিমবাহৰ খনন কাৰ্যৰ ফলত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইউ আকৃতিৰ উপত্যকাৰ ঢাল কিদৰে হয় বা কেনেকুৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো ডাঙৰ আৰু কিয়। মেটাহৰ্ণ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অপশ্যনটো ইউৰোপৰ আল্পছ পৰ্বত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হৰ্ণ বা শংকুৰ সৃষ্টি কিদৰে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো পৰ্বতৰ শীৰ্ষত একাধিক হিমবাহৰ খনন কাৰ্যৰ ফলত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে উলমা উপত্যকাৰ বৈশিষ্ট্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো উপত্যকাটো মূল উপত্যকাৰ ওপৰত ওলমি থকা যেন হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে উপমহাদেশীয় উপত্যকা কেনেকৈ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো মূল হিমবাহৰ উপত্যকাৰ তুলনাত সৰু আৰু কম। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে উলমা উপত্যকা কিহৰ পৰা সৃষ্টি হয়? উলমা উপত্যকাৰ পৰা কি সৃষ্টি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলপ্ৰপাত। তাৰ পাছৰ প্ৰশ্ন হৈছে হিমবাহৰ দ্বাৰা কঢ়িয়াই অনা সামগ্ৰিক পদাৰ্থক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো গ্ৰাফ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে পাৰ্শ্ব গ্ৰাফ ক'ত জমা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যন উপত্যকাৰ দাঁতিত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভূমিগ্ৰাফ কেনেকৈ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো হিমবাহৰ তলিয়েদি বাগৰি অহা পদাৰ্থৰ দ্বাৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মধ্যগ্ৰাফ কিদৰে সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমবাহৰ মাজভাগেদি উটি অহা গ্ৰাফৰ দ্বাৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰান্তগ্ৰাফ ক'ত দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো হিমবাহৰ শেষ সীমাত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে এস্কাৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো হিমবাহৰ তলত থকা সৰু সুঁতি আকৃতিৰ অৱক্ষেপণ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ড্ৰামলিন কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই অপশ্যনটো মাটিৰ ঢৌ আকৃতিৰ গঠন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে
হিমবাহৰ উপত্যকাৰ ভূ আকৃতিৰ প্ৰধান প্ৰভাৱটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অপশ্যনটো, গ্ৰাফবোৰৰ সঞ্চয়। ইয়াৰ শেষৰটো প্ৰশ্ন হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কেনে প্ৰভাৱ পেলায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো, হিমবাহ গলিব আৰু সঞ্চয় হ্ৰাস পাব। আজিলৈ ইমানেই, তোমালোকৰ বাবে প্ৰশ্নটো আগবঢ়ালোঁ আৰু নেক্সট তোমালোকৰ 2 নম্বৰ চেপ্টাৰটোৰ পৰা মই প্ৰশ্ন তোমালোকলৈ আগবঢ়াম। তোমালোকে যাতে আহিবলগীয়া ভিডিঅ'কেইটা চোৱা আৰু তাৰ লগতে যদি তোমালোকে ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰ মানে এই চেপ্টাৰটোৰ প্ৰথমটো পাৰ্ট চোৱা নাই তেতিয়াহ'লে সেইকেইটা প্ৰশ্ন চাই ল'বা। তোমালোকৰ যিখিনি আহিবলগীয়া SSLC পৰীক্ষাত বহুতো সুবিধা হ'ব। আৰু যিসকলে ইয়ালৈকে চাই থাকিলে সেইসকলৰ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু পাৰিলে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।